নমস্কাৰ। আজি আমি এনেকুৱা এটা ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম যাৰ বিষয়ে হয়তো বহুতে নাজানে অথবা জনাৰ চেষ্টা কৰে, কিন্তু সঠিক ইনফৰমেশ্যন আজিলৈকে পোৱা নাই। কিন্তু আলোচনা কৰাৰ আগতে ক'ব বিচাৰোঁ, যিসকল ব্যক্তি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, লগতে বেল আইকনটো চেপি দিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আপোনালোকে কণ্টিনিউ পাই থাকে। আচ্ছা, আপোনালোকে হয়তো জানে যে প্ৰতিটো বস্তু বা প্ৰতিটো চিন্তাৰ দুটা ছাইড থাকে, এটা ভাল আনটো বেয়া, অথবা শুদ্ধ বা অথবা অশুদ্ধ, পজিটিভ নিগেটিভ। ঠিক সেইদৰে প্ৰতিটো কামৰে ৰিজাল্টৰো দুটা ছাইড থাকে, হয়তো ভাল হ'ব নতো বেয়া হ'ব, হয়তো পাছ হ'ব নতো ফেইল হ'ব, বা ছাকচেছ হ'ব আনছাকচেছ হ'ব। আৰু এনে ভাল বেয়া বা ছাকচেছ আনছাকচেছ ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰি যিকোনো কাম ভাল বা বেয়া ঘোষণা কৰিব পাৰে নেকি? মোৰ দৃষ্টিত নোৱাৰি, কাৰণ আপুনি কৰি থকা কামকে কৰি আন বহুতো লোকে নিজৰ ইনকাম, গ্ৰ'থ, ছাকচেছ আৰু বিভিন্ন এচিভমেণ্ট এচিভ কৰিছে। একমাত্ৰ আপুনি বা আপোনাৰ চিনাকি কোনোৱে আনছাকচেছ হোৱাৰ বাবেই সেই বিশেষ কামটো কেতিয়াও বেয়া হ'ব নোৱাৰে। আপুনি অথবা আপোনাৰ চিনাকিজন আনছাকচেছ হোৱাৰ কাৰণ বহুতো এক্টিভিটি এনেকুৱা যিবোৰ আপুনি নকৰিলে আৰু সেইবোৰ এক্টিভিটি ছাকচেছ হোৱাজনে কৰিলে। উদাহৰণস্বৰূপে, এখন স্কুলৰ শ্ৰেণীত শিক্ষকে 30ৰ পৰা 40জন ষ্টুডেণ্টক একে আৰু সমান শিক্ষা দিয়াৰ পাছতো কোনোৱে টপ কৰিলে আৰু কোনোৱে ফেইল কৰিলে। ফেইল হোৱা বাবেতো স্কুলীয় শিক্ষা বেয়া হ'ব নোৱাৰে। টপ কৰাজনৰ দৰে কনচিষ্টেণ্ট প্ৰিপেৰেশ্যন ৱৰ্ক কৰা হ'লে ফেইলাৰজনো টপ কৰিলেহেঁতেন। প্ৰতিটো ছেগমেণ্টত বা কামত বা ইণ্ডাষ্ট্ৰীত ছাকচেছ আনছাকচেছ আছেই। আনছাকচেছ হ'লেই সেই ইণ্ডাষ্ট্ৰীটো বেয়াটো হ'ব নোৱাৰে। মানুহে কেতিয়াও নিজৰ ভুলবোৰ ঠিক কৰাৰ চেষ্টা নকৰে। আচ্ছা, এক্টিং প্ৰফেশ্যনত কাম কৰা বহুতো এক্টৰ বা এক্ট্ৰেছ আছে যাৰ কোনো মেগাষ্টাৰ, ছুপাৰষ্টাৰ আৰু আন কোনোবোৰক মানুহে চিনিয়ে নাপায়, যিসকলে নিজৰ ওপৰত সদায় কাম কৰিছে। লাগে যিটো প্ৰফেশ্যনেই হওক, তেওঁলোকে সদায় ছাকচেছ হৈছে। যিকোনো প্ৰফেশ্যনতে কাম কৰিবলৈ হ'লে নিজৰ ডেভেলপমেণ্ট, নিজৰ স্কিল, নিজৰ নলেজ, ইনফৰমেশ্যনৰ ওপৰত কাম কৰিব লাগিব। আৰু যদি এইখিনিৰ ওপৰত কাম কৰা হয় তেন্তে প্ৰত্যেকেই ছাকচেছ হ'ব পাৰিব। ধৰি লওক, চহৰত ওচৰা ওচৰিকৈ থকা দুখন কাপোৰৰ শ্ব'ৰুমত এখনত যথেষ্ট কাষ্টমাৰৰ ভিৰ হয় আৰু আনখনত নহয়, কাৰণ একমাত্ৰ চেল স্কিল, নলেজ, ইনফৰমেশ্যন যিটো এজনৰ ওচৰত আছে আৰু আনজনৰ ওচৰত নাই। সেই বুলিয়েই কাপোৰৰ শ্ব'ৰুমৰ বিজনেছটো বেয়া হ'বতো নোৱাৰে, যিহেতু এজন কাপোৰৰ বিজনেছত ফেইলাৰ হৈছে। গতিকে আনৰ কামৰ ৰিজাল্টৰ ওপৰত বেছ কৰি যিকোনো কাম ভাল বা বেয়া বুলি ভাবি লোৱাটো ভুল। তাতকৈ আপুনি যদি সেইটো কাম সম্পূৰ্ণ ইনফৰমেশ্যন, স্কিল, নলেজৰ সহ কৰাৰ ক্ষেত্ৰত আগবাঢ়ে, 100% আপুনি ছাকচেছ হ'ব। এইখিনি কথাৰে মই আপোনাক এইটোকে বুজাব বিচাৰোঁ যে ডাইৰেক্ট চেলিং বিজনেছত বা নেটৱৰ্কিং বিজনেছত আনছাকচেছফুল ব্যক্তিসকলৰ ওপৰত বেছ কৰি নেটৱৰ্ক বিজনেছ বেয়া বুলি নিৰ্ণয় নল'ব। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এটা এনেকুৱা ইণ্ডাষ্ট্ৰী য'ত দেশৰ লক্ষাধিক ব্যক্তিৰ নিবনুৱা সমস্যা দূৰ হৈছে। বহুতো ব্যক্তি এই ইণ্ডাষ্ট্ৰীৰ জৰিয়তে নিজৰ আৰ্থিক সমস্যা দূৰ কৰিছে। দেশৰ চৰকাৰেও বুজি পোৱা হ'ল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে। সেয়েহে বিভিন্ন সময়ত বিভিন্ন মহলত দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজেই মানুহক ডাইৰেক্ট চেলিং বিজনেছ কৰিবলৈ আহ্বান জনায়। जो कुछ करने के इरादा से आता है, पैसे उसके लिए बाय प्रोडक्ट होते हैं। और आप सबने देखा होगा कि आप लोगों ने जब शुरू किया होगा तब आपने बैंक बैलेंस क्या होगा ये कभी नहीं सोचा होगा, लेकिन किसकी जिंदगी में क्या बदलाव लाता हूं यह सोचा होगा, तब हुआ होगा। और स्टार्टअप का मतलब ये तो नहीं है कि हर किसी के पास $1 बिलियन का काम हो रहा है और 2000 लोग काम करें, जरूरी नहीं है। 5 लोगों को भी अगर मैं रोजगार देता हूं तो मेरा स्टार्टअप मेरे देश को आगे बढ़ा रहा है। एक साइकोलॉजिकल चेंज लाना है कि यूथ के दिमाग में जॉब सीकर की मानसिकता से उसको बाहर लाना है, वो जॉब क्रिएटर बने। और एक बार उसके दिमाग में आ गया कि मुझे 2 लोगों की जिंदगी को बस संभालना है, वो कर लेगा। जिस देश के पास 800 मिलियन 35 से कम आयु के नौजवान हो, जिस देश के नौजवानों के पास टैलेंट हो, हाथ में हुनर हो
अपरंपार सपने हो और पूरी दुनिया में अवकाश ही अवकाश हो, क्या नहीं हो सकता है। तारोपरि दिल्ली यूनिवर्सिटी एंड केराला यूनिवर्सिटीये स्टूडेंटक डायरेक्ट सेलिंगर विषय बुझाबोलै नेटवर्क बिजनेसक सिलेबास निजर सिलेबासत एड करिले जाते स्टूडेंटे नेटवर्क बिजनेसर ऊपरत PhD करक, काम करक और देशर निबनुवा समस्या दूर करक। बर्तमान देशर एटा हिउज निउ जेनेरेशन डायरेक्ट सेलिंग बिजनेसर प्रति आकृष्ट होइसे और तेनलोके काम करिसे और सफल होइसे। गतिके एতিয়াও समय আছে, আপুনি যদি ডাইৰেক্ট সেলিং বিজনেছ কৰা নাই তেন্তে সোনকালে ষ্টাৰ্ট কৰক। যেহেতু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ ডাটা যদি আপুনি এবাৰ চেক কৰে তেন্তে দেখিব অন্যান্য দেশৰ তুলনাত ভাৰতবৰ্ষ এতিয়াও বহুত পিছ পৰি আছে। ডাইৰেক্ট সেলিঙৰ বাবে এতিয়াও দেশত বহুত স্পেচ আছে, বহুতে এতিয়াও নাজানে অথবা ভুল ধাৰণাৰ বশৱৰ্তী হৈ আছে। এই ভুল ধাৰণাবোৰৰ বাবেই বহু লোকৰ মগজুত ডাইৰেক্ট সেলিঙৰ বেয়া ছবি এটা সোমাই আছে। নেটৱৰ্ক বিজনেছ বেয়া, মানুহক ঠগে, সময় নষ্ট হয়, দুখীয়া কৰে ইত্যাদি ইত্যাদি ইত্যাদি। ডাইৰেক্ট সেলিঙৰ ওপৰত মানুহৰ ভুল ধাৰণা মাত্ৰ দুইটা কাৰণেই মগজুত ঘৰ কৰিছে, যাৰ বাবে ডাইৰেক্ট সেলিং বিজনেছ লগতে ডাইৰেক্ট সেলিং কৰা মানুহকো বেয়া বা সন্দেহৰ চকুৰে মানুহে চাব ধৰিছে। সেই কাৰণ দুটা হৈছে ক্ৰমে, প্ৰথমটো হৈছে চিট ফাণ্ডৰ লগত জড়িত নেটৱৰ্কিং বিজনেছ, যিবোৰে মানুহক কম সময়ত বহুত ইনকাম দিয়াৰ লালসাত জইন কৰাইছিল আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত মানুহৰ বহুতো টকা সংগ্ৰহ কৰি নাইকিয়া হৈছিল। এনেকুৱা চিট ফাণ্ডবোৰৰ বাবে ডাইৰেক্ট সেলিং বৰ্তমান বদনাম, কিন্তু সেইবোৰক নাকি লগাই ভাৰত চৰকাৰে ডাইৰেক্ট সেলিঙৰ এটা গাইডলাইন তৈয়াৰ কৰিলে আৰু গাইডলাইন তৈয়াৰ হোৱাৰ লগে লগে চিট ফাণ্ড জাতীয় সকলো ডাইৰেক্ট সেলিং বিজনেছক সিল কৰিলে। গতিকে এতিয়া যিবোৰ ডাইৰেক্ট সেলিং বিজনেছ মাৰ্কেটত আছে সেইবোৰ সম্পূৰ্ণ চৰকাৰৰ গাইডলাইনৰ অন্তৰ্গত। গতিকে আপুনি এতিয়ালৈ ডাইৰেক্ট সেলিং বিজনেছ ষ্টাৰ্ট কৰা নাই বা কৰিলে যদি সন্দেহেৰে কাম কৰা আৰম্ভ কৰক। ডাইৰেক্ট সেলিং বিজনেছ বদনাম হোৱা 2 নম্বৰ কাৰণটো হ'ল উইদাউট নলেজ, উইদাউট ইনফৰমেশ্যন, উইদাউট স্কিল, প্ৰচেছিঙৰ বিষয়ে একো নজনাকৈ, বিজনেছৰ প্ৰচেছিং পিৰিয়ড কিদৰে কাম কৰে সেই বিষয়ে একো নজনাকৈ, নিজৰ ওপৰত কোনো একো ডেভেলপমেণ্ট নকৰাকৈ, ডেভেলপমেণ্টৰ চেষ্টা নকৰাকৈ কাম কৰা, ডাইৰেক্ট সেলিং বিজনেছত কাম কৰা আৰম্ভ কৰা আৰু যেনে তেনে 2-3-4 বছৰ কাম কৰাৰ পাছত আনসাকচেছ হৈ এই ইণ্ডাষ্ট্ৰীৰ পৰা আউট হৈ যোৱা আৰু আউট হৈ মাৰ্কেটত ডাইৰেক্ট সেলিঙৰ বিষয়ে বদনাম কৰা ব্যক্তিবোৰ, যিবোৰ ব্যক্তিয়ে মাৰ্কেটত নেটৱৰ্ক বিজনেছত একো নাই, ঠগ, মিছা, সময় নষ্ট ইত্যাদি প্ৰচাৰ কৰি নিজক শুদ্ধ প্ৰমাণ কৰিবলৈ গৈ বিজনেছৰ বদনাম কৰিলে। কিন্তু প্ৰকৃততে যিজন ব্যক্তি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত ছাকচেছ নহয় আউট হৈ ওলাই আহিছে সেইজন প্ৰকৃততে একজন মস্ত এলেহুৱা, শিকিব নিবিচৰা, নিজক সৰ্বজ্ঞানী বুলি ভবা, নিউ টেকন'লজিক ইউজ কৰিবলৈ ইচ্ছা নকৰা একোজন ব্যক্তি। প্ৰতিটো কামৰে একোটা প্ৰচেছ থাকে, সেই প্ৰচেছবোৰ পাৰফেক্টলি যদি আপুনি ফুলফিল নকৰে তেন্তে আপুনি মেচিয়ৰ ৰিজাল্ট এটা নাপায় অথবা ৰিজাল্ট একেবাৰে জিৰ' হ'ব পাৰে। ডাইৰেক্ট সেলিং বিজনেছ এনেকুৱা এটা প্লেটফৰ্ম যিটো প্লেটফৰ্মৰ জৰিয়তে দেশৰ লক্ষাধিক নিবনুৱা সমস্যা দূৰ কৰিব পাৰি। মানুহৰ আৰ্থিক যি সমস্যা সেই সমস্যাৰ ছল্ভ কৰিব পাৰি। ডাইৰেক্ট সেলিং বিজনেছত এজন ব্যক্তি আনজন ব্যক্তিৰ উন্নতিৰ হকে, গ্ৰোথৰ হকে চিন্তা কৰে, গ্ৰোথৰ হকে কাম কৰে। এজনে আনজনক উপকাৰ সাধিবলৈ চেষ্টা কৰে, এজনে আনজনৰ সপোনবোৰ বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত উঠি পৰি শাৰীৰিকভাৱে, মানসিকভাৱে কষ্ট কৰে আৰু সহায় কৰে। ডাইৰেক্ট সেলিং বিজনেছত যদি আহি আপুনি এজন ব্যক্তিক সহায় কৰে, তেখেতৰ সপোনবোৰ বাস্তৱ কৰাৰ ক্ষেত্ৰত সহায় কৰে, উন্নতিৰ হকে সহায় কৰে, তেন্তে ডাইৰেক্ট সেলিং বিজনেছৰ প্ল্যান, ষ্ট্ৰেটেজি এনেকুৱা ধৰণে ডিজাইন কৰা হৈছে, যদি আপুনি এজন ব্যক্তিক সহায় কৰে আৰু তেওঁৰ ঘৰলৈ উন্নতি আনে, তেওঁৰ ঘৰলৈ ইনকাম আনে, তেওঁৰ ইনকাম গ্ৰোথ কৰি যদি হাজাৰৰ ঘৰত পৰে তেনেহ'লে এই ছিষ্টেমৰ পাৱাৰ, এই ছিষ্টেমৰ এনেকুৱা এটা ষ্ট্ৰেটেজি আছে যাৰ বাবে আপোনাৰ ঘৰে লাখ টকা আহিব। পৃথিৱীৰ অন্য যিকোনো প্ৰফেশ্যনতে আপুনি বিচাৰি চাওক, ক'তো আপুনি এনেকুৱা এটা মানৱীয়তা গুণ থকা, এজনে আনন্দক সহায় কৰাৰ যিটো মানৱীয়তা গুণ, এই তেনেকুৱা ধৰণৰ মানৱীয়তা মনোভাৱ কোনো এটা প্ৰফেশ্যনত আপুনি বিচাৰি নাপায়। প্ৰতিটো প্ৰফেশ্যনতে এজনে আনজনক কামোৰা। গতিকে এই ছিষ্টেমে এনেকুৱা এটা ইউনিটি গঠন কৰে, ভাতৃত্ববোধৰ মনোভাৱ মানুহৰ মাজত সৃষ্টি কৰে, এজনে আনজনক সহায় কৰাৰ মনোভাৱ সৃষ্টি কৰে। ই এটা ডাঙৰ এটা একতা হৈ পৰে আৰু এটা বৃহৎ এটা সময়ত
এটা বৃহৎ পৰিয়াল হৈ পৰে। আৰু ভাবিছোঁ ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে যদি আপোনাৰ পৰিয়ালৰ মেম্বাৰ হয় আৰু প্ৰতিজন পৰিয়ালৰ মানুহে যদি আপোনাৰ সপোনৰ হকে চিন্তা কৰে, আপোনাৰ হকে কাম কৰে, তেনেহ'লে আপোনাৰ সপোনবোৰ বাস্তৱ কৰাৰ ক্ষেত্ৰত কোনোবা ধৰি বান্ধি ৰাখিব পাৰিবনে? তাৰোপৰি ডাইৰেক্ট চেলিং বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে কোনো এমাউণ্টৰ কোনো ইনভেষ্টৰ প্ৰয়োজন নহয়। আৰু ডাইৰেক্ট চেলিং বিজনেছ কৰিবলৈ কোনো স্কিলৰো প্ৰয়োজন নহয় আৰম্ভণিতে। না কোনো গ্ৰেজুৱেশ্যন না কোনো ডিগ্ৰীৰ প্ৰয়োজন আছে, না আপোনাক খুব ধনী হোৱাৰ প্ৰয়োজন আছে। যিকোনো লেভেলৰ যিকোনো ব্যক্তিয়ে যিকোনো সময়তে যিকোনো ঠাইৰ পৰা ডাইৰেক্ট চেলিং বিজনেছ আৰম্ভ কৰিব পাৰে। ইয়াত কোনো বছ নাথাকে, এই বিজনেছটো আপোনাৰ, গতিকে আপুনি বছ। ইয়াত কোনো ক'বলগীয়া নাই দিনৰ ইমান ঘণ্টা কাম কৰিব লাগিব, এতিয়া আহিব লাগিব। কোনো ডাইৰেকশ্যন নাই, কোনো আপোনাক অৰ্ডাৰ দিবলগীয়া নাই। সম্পূৰ্ণ বিজনেছ আপোনাৰ, আপুনি যিকোনো সময়তে য'তে কৰক, যিমানে কৰক, কোনেও আপোনাক বাধা দি ৰাখিব নোৱাৰে। আপুনি মনৰ ইচ্ছা অনুসৰি এই ছিষ্টেমৰ জৰিয়তে আপুনি যিকোনো সপোন বাস্তৱত পৰিণত কৰিব পাৰে, যিকোনো ইনকাম আপুনি ইয়াত এচিভ কৰিব পাৰে। কোনো লিমিটেশ্যন নাই, কিন্তু তাৰ বাবে আপুনি ৱৰ্ক কৰিব লাগিব, কাম কৰিব লাগিব। ডাইৰেক্ট চেলিং বিজনেছৰ জৰিয়তে আপুনি বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত ফুৰিবলৈ সুবিধা পায়। আপোনাৰ মা দেউতাক বিভিন্ন তীৰ্থস্থান, ভাৰতবৰ্ষৰ প্ৰতিটো তীৰ্থস্থান ভ্ৰমণ কৰাবলৈ সুবিধা পায়। বিদেশত ভ্ৰমণ কৰিবলৈ সুবিধা পায়। যিজন মা দেউতাই আপোনাক আজি এই পৃথিৱীত নিজৰ ধৰাখন দেখুৱালে, আপোনাক জীৱনদান দিলে, আপোনাক খোজকাঢ়িবলৈ শিকালে, সমাজখনত কেনেকৈ জীয়াই থাকিব লাগিব সেইখিনি শিকালে, সেই মা সেই দেউতাক আপুনি তেওঁলোকে বিচৰা সপোনটো বাস্তৱত পৰিণত কৰিব পাৰে। তেওঁলোকৰো নিশ্চয় মন যায় ধুনীয়া এখন ঘৰত থাকিবলৈ, তেওঁলোকৰো মন যায় এখন ডাঙৰ চাৰিচকীয়া গাড়ীত বহি ঘূৰি ফুৰিবলৈ। ডাইৰেক্ট চেলিং বিজনেছ এনেকুৱা এটা প্লেটফৰ্ম, এই সকলোখিনি সম্পূৰ্ণ বাস্তৱত পৰিণত কৰিব পাৰে। ডাইৰেক্ট চেলিং বিৰাট পাৱাৰফুল এটা প্লেটফৰ্ম। বছ এই বিজনেছক মানুহ বুজিবলৈ বাকী আছে, শিকিবলৈ বাকী আছে। ইয়াত যেতিয়া শিকিবলৈ আৰম্ভ কৰে, বুজিবলৈ আৰম্ভ কৰে, তেতিয়া বিজনেছ গ্ৰোথ হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে বৰ্তমান সময়ত আপুনি যিটো কাম কৰি আছে, সেই কাম কৰি থাকি আপোনাৰ ঘৰলৈ যি ইনকাম আহি আছে, আপোনাৰ পৰিয়াল চলি আছে, আপুনি সুন্দৰকৈ চলি গৈ আছে। কাৰণ আজিৰ পৰা 10, 20, 25, 30 বছৰৰ পিছত আপুনি লাহে লাহে বয়সস্থ হৈ আহিব, বৃদ্ধ হৈ আহিব, আৰু আপুনি তেতিয়া কাম কৰিব নোৱাৰা হ'ব। সেই কাম নকৰিলেও আপুনি বৰ্তমান কৰি থকা কামটোৰ বাবদ সেই সময়ত কি ইনকাম আহিবনে? যতৰ সম্ভৱ নাহে। কাৰণ বৰ্তমান আপুনি কোনোবা বিজনেছৰ লগত জড়িত, কোনোবা জবৰ লগত জড়িত, বা কোনোবা ছাৰ্ভিচৰ লগত জড়িত, আৰু ছাৰ্ভিচ, বিজনেছ বা জবত এনেকুৱা এটা অপৰচুনিটি নাই। কিন্তু ডাইৰেক্ট চেলিং বিজনেছত এনেকুৱা এটা অপৰচুনিটি আছে, য'ত নেকি যদি আপুনি কাম কৰি গৈ থাকে, এটা টিম বিল্ড হয়, এটা নেটৱৰ্ক বিল্ড হয়। লাইক এজোপা গছৰ নিচিনা। সৰুতে যেতিয়া গছজোপা আপুনি ৰুৱে, তেতিয়া সেই গছজোপা গ্ৰ'থ হোৱাৰ সময়লৈকে আপুনি যিখিনি সাৰ পানী দি যিখিনি কষ্ট কৰে, সেইখিনি কষ্টই আপোনাৰ প্ৰথম। সেইখিনি যেতিয়া আপুনি এবাৰ কষ্ট কৰে আৰু গছজোপা লাহে লাহে যেতিয়া বৰগছ হৈ গৈ ডাঙৰ গছ ৰূপ লয়, সেইটো সময়ত আপুনি সাৰ পানী দিয়াৰ প্ৰয়োজন নাথাকে গছজোপাত। কিন্তু সেইটো সময়ত গছজোপাই ফল দিয়ে, আৰু আপুনি এবাৰ কৰাৰ কষ্টৰ বাবদ আপুনি গছজোপাৰ পৰা ফল পুৰা জীৱন আপুনিও খায়, আপোনাৰ ল'ৰা ছোৱালীও খায়, ল'ৰা ছোৱালীৰ ল'ৰা ছোৱালীও খায়, ল'ৰা ছোৱালীৰ ল'ৰা ছোৱালীও খায় সেই গছজোপাৰ ফল। গতিকে লাইক ছেইম নেটৱৰ্ক বিজনেছ, আপুনি ষ্টাৰ্টিং সময়ত যেতিয়া আপুনি টিম বিল্ড কৰে, 10টা, 15টা, 20টা, 100টা, 1000টা, যেতিয়া আপুনি টিম বিল্ড কৰে, সেইটো সময়ত প্ৰথম গ্ৰ'থ পিৰিয়ডত আপোনাৰ যিটো কষ্ট, সেইটো মূল। এবাৰ যদি আপুনি সেই কষ্টখিনি কৰি দিয়ে, এবাৰ যদি গ্ৰ'থ পিৰিয়ডত আপুনি সাৰ পানী দি নিজকে নলেজেবল কৰি টিমক নলেজ দিয়ে, নিজে ইনফৰমেশ্যন কালেকশ্যন কৰি টিমকো ইনফৰমেশ্যন শ্বেয়াৰ কৰে, স্কিল নিজেও লয়, তেওঁলোককো দিয়ে। গতিকে সম্পূৰ্ণ নলেজেবল কৰি যদি টিমটোক আপুনি ৰখাই ডুপ্লিকেটেবল কৰে, আপোনাৰ দৰে কাম কৰা মানুহ টিমত ক্ৰিয়েট কৰে, লাহে 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 আপোনাৰ কাম কৰাৰ যিখিনি কষ্ট, সেই কষ্টৰ পৰিমাণ কমি আহে, সময়ৰ পৰিমাণ কমি আহে। ডেট মিনছ ডাইৰেক্ট চেলিং বিজনেছ, নেটৱৰ্ক বিজনেছে আপোনাক পেছিভ ইনকাম ক্ৰিয়েট কৰি দিয়ে, ফিউচাৰ চিকিউৰ কৰি দিয়ে। গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম কোনখিনি নেটৱৰ্ক বিজনেছৰ লগত আপুনি জড়িত হৈ কাম কৰিব। গতিকে আমাৰ লগত জড়িত হৈ থাকিব। আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কৰি লওক। লাইক বাটনটো ক্লিক কৰক, কমেণ্ট বক্সত কমেণ্ট কৰক এই ভিডিঅ'টো কেনেকুৱা পালে, আৰু পাৰিলে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক, যাতে ডাইৰেক্ট চেলিঙৰ বিষয়ে যিসকল ব্যক্তি এতিয়ালৈকে গম পোৱা নাই, বুজি পোৱা নাই, তেওঁলোকেও এই বিষয়ে জানক।
থেংক ইউ।